হেল্ল' বন্ধুসকল, স্বাগতম জনাই পুনৰ আহিছোঁ মোৰ ইউটিউব চেনেল RMT A to Z ইনফোলৈ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা সুখবৰ। তো বন্ধুসকল, মোৰ ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰি হাওলৈকে চাওক। বন্ধুসকল, আজিৰ সুখবৰটো হৈছে ইতিমধ্যে PM কিষাণৰ 13 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব। তো বন্ধুসকল, কিছু বন্ধু আছে যে এই 13 নম্বৰ কিস্তিটো লাভ নকৰিব পাৰে, কাৰণ ইয়াত চৰকাৰৰ ফালৰ পৰা 3টা গুৰুত্বপূৰ্ণ আপডেট আহিছে। সেই আপডেটখিনি আপোনালোকে ফ'ল' কৰিব লাগিব। পোনপ্ৰথমৰ আপডেটটো হৈছে KYC মেণ্ডেটৰী। KYC যদি আপোনালোকে এতিয়ালৈকে কৰা নাই, আপোনালোকে KYCটো সম্পূৰ্ণ কৰি লওক। ছেকেণ্ড আপডেটটো হৈছে যিটো বেংক আপোনালোকে PM কিষাণত দিছে, সেই বেংকটোৰ সৈতে যদি আপোনাৰ আধাৰ কাৰ্ডটো লিংক নাই, সেই আধাৰটো অতি সোনকালে গৈ আপোনালোকে বেংকৰ লগত লিংক কৰাই লওক। 3 নম্বৰ আপডেটটো হৈছে যদি আপোনালোকৰ লেণ্ড শ্বেডিং নাই, সেই লেণ্ড শ্বেডিংখিনি আপোনালোকে কাৰ্যালয়ত গৈ কৰাই লওক। তেতিয়াহ'লে আপোনালোকৰ 13 নম্বৰ কিস্তিটো লাভ কৰিব। তো বন্ধুসকল, KYC আপোনালোকে কেনেকৈ সম্পূৰ্ণ কৰিব, ইয়াৰ কাৰণে মই ইয়াৰ আগত আৰু এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ লিংকটো দি দিম, আপোনালোকে চাই ল'ব। তাত ভালকৈ কেনেকৈ KYC আপোনালোকৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব সবিশেষ তথ্য দিয়া আছে। তো বন্ধুসকল, KYC কেনেকৈ সম্পূৰ্ণ কৰিব আপোনালোকক মই ইয়াত অলপ দেখাই দিছোঁ। তো চাওক, ইয়াতে লিখা আছে KYC mandatory for PM Kisan registered farmers OTP based KYC available on PM Kisan portal or nearest the CSC centers may be the contact for the biometric based KYC। তাৰমানে আপোনালোকে দুটা চিষ্টেমেৰে কৰিব পাৰিব, দুটা পদ্ধতিত আপোনালোকে KYCটো সম্পূৰ্ণ কৰিব পাৰিব। প্ৰথম হৈছে আপোনালোকে নিজে নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব। KYC অপশ্যন আছে, ইয়াতে গৈ ক্লিক কৰিব। কৰাৰ লগে লগে ইয়াতে OTP বেচিড KYC আছে, এটা আধাৰ নম্বৰটো এণ্টাৰ কৰিব আৰু চাৰ্চ বটনত ক্লিক কৰি দিব। লগে লগে এটা OTP আহিব। OTPটো ফিল কৰাৰ পিছত আপোনালোকৰ KYC সম্পূৰ্ণ হৈ যাব। আৰু ছেকেণ্ডটো হৈছে আপোনালোকৰ CSCত গৈ পেলাই আপোনালোকৰ ফিংগাৰ দি পেলাই কৰিব লাগিব। তো বন্ধুসকল, আৰু 13 নম্বৰ যিটো ইনষ্টলমেণ্ট তাৰ বিষয়ে অলপ মই দেখাই দিছোঁ। চাওক, PM কিষাণ 13 ইনষ্টলমেণ্ট ৰিলিজ ডেট 13 ইনষ্টলমেণ্ট টু বি দ্য ৰিলিজড। আপোনালোকে অতি সোনকালে এই 13 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। তো বন্ধুসকল, যিখিনি চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট আহিছে, এইখিনি আপোনালোকে অতি সোনকালে কৰি লওক। আপোনালোকে 13 নম্বৰ কিস্তিটো লাভ কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব।